যোৱা 29 তাৰিখে 29/9/21 তাৰিখে আমি এটা কমপ্লেইন পালোঁ। এজন শ্ৰী দীপজ্যোতি চেতিয়াই কমপ্লেইন দিলে যে তেখেতৰ ককায়েক বিটু চেতিয়া আৰু তেওঁৰ লগত এজন আছিলে ছাবিৰ আহমেদ, তেওঁ দুইজনে কিবা এক্সকাভেটৰ এটা বিচাৰি তেওঁলোকৰ বিজনেছ পাৰপছৰ কাৰণে গুৱাহাটীলৈ গৈছিলে। তো গুৱাহাটীৰ পৰা পাছত তেওঁলোকে ক'লৈ গ'ল গম নাপায়। পাছত তেওঁলোকে ককায়েকৰ ফোনৰ পৰা ফোন এটা পালে, বেলেগ মানুহে থাৰ্ড পাৰ্চনে কৰিছে, যে তাৰ কাষ্টাডিত আছে এই দুইজন মানুহ, যদি 20 লাখ টকা নিদিয়ে তেতিয়াহ'লে তেওঁলোকক মাৰি পেলাম। তো এই কথাষাৰ গম পাই আমাৰ থানাত আহি পেলাই তেওঁলোকে এটা কেছ দিলে। কেছ দিয়াৰ লগে লগে আমি ফোনটো ট্ৰেছ কৰিলোঁ, আমাৰ চাইবাৰ চেলে ট্ৰেছ কৰিলে। তো দেখা গ'ল যে এইটো পশ্চিমবংগ আন্ডাল PS, এইটো বৰ্ধমান ডিষ্ট্ৰিক্টত দেখা গৈছিল। তো লগে লগে আমি বৰ্ধমান ডিষ্ট্ৰিক্টৰ পুলিচক যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি পেলাই তেওঁলোকক লোকেশ্যনবিলাক দিয়া হ'ল। বৰ্ধমান পুলিচে ইমিডিয়েট একশ্যন ল'লে আৰু এই দুজন মানুহ ৰিকভাৰ কৰিলে এটা ঘৰৰ পৰা। আৰু সেইটো ঘৰত তেওঁলোকে এজন মানুহ কৰায়ত্ব কৰিলে, কিবা সিং বুলি ধীৰাজ সিং, তেওঁৰ হাতত পিষ্টলো দুটা পালে আৰু তেওঁৰ একম্প্লিছ 3জনমান আছিলে। তেওঁলোকে সেই সময়ত পুলিচ ৰেডত পলাই গ'ল বুলি কৈছে, কিন্তু বেংগল পুলিচেও এটা কেছ ৰেজিষ্টাৰ কৰিছে তাত, যিহেতু হাতিয়াৰ ৰিকভাৰ হৈছে। তো ৰিকভাৰী কৰাৰ পিছত আমাক যেতিয়া খবৰ দিলে, তো আমাৰ ইয়াৰ পৰা পুলিচ পাৰ্টি আৰু তেওঁলোকৰ ঘৰৰ মানুহ গৈ পেলাই তাৰ পৰা আমি আমাৰ লিগেল প্ৰচিডিঅ'ৰ মেইনটেইন কৰি পেলাই দুজন ভিক্টিম যোৱাকালি লৈ অহা হৈছে আৰু আমাৰ ইয়াতে কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে।